Hello friends, কি খবৰ? মই আয়ুষ আপোনালোকে চাই আছে MLD Creation ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা বৰষুণ ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইন্টাৰেষ্টিং হ'ব কিয়নো যোৱাটো খণ্ডত অৰ্ণৱ প্ৰিয়া আৰু দেৱজানী একেলগে ফটোশ্বুটৰ কাৰণে গৈছিল আৰু মিকু যাবলৈ ওলোৱাত অৰ্ণৱে মানা কৰিছিল আৰু সেই কাৰণে মিকুৱে ৰুমৰ ভিতৰত সোমাই একো নোখোৱাকৈ মন মাৰি বহি আছিল আৰু দেৱজানী ঘৰলৈ অহাত অৰ্ণৱৰ মাকে মিকুক ৰুমৰ পৰা উলিয়াই আনিবলৈ কোৱা দেখিবলৈ পাইছিল আৰু আজিৰ খণ্ডটো দেৱজানী মিকুৰ লগত একেলগে মন্দিৰত চাকি জ্বলাবলৈ যাব আৰু দেৱজানীৰ লগত মিকুৱে মন্দিৰৰ ভিতৰত প্ৰাৰ্থনা কৰি থাকিব আৰু সেইখিনি সময়তে মাক আহিব আৰু দেৱজানীৰ লগত একেলগে প্ৰাৰ্থনা কৰি থকা দেখি মাকে মনত বহুত বেছি আনন্দ পোৱা দেখিবলৈ পাব ইফালে আকৌ ৰিয়া আজি ফটোশ্বুট কৰি ঘৰলৈ যাব আৰু তেতিয়া ৰিয়াৰ ওচৰলৈ মাক আহিব আৰু ফটোশ্বুট কেনেকুৱা হ'ল সুধিব আৰু ৰিয়াই মতা মেকআপ আৰ্টিষ্টজনৰ যে মোবাইলটো অফ আছিল আৰু তাৰ কাৰণে যে ৰিয়াৰ মেকআপখিনি দেৱজানীয়ে কৰি দিব লগা হ'ল সেই কথাটো ৰিয়াই মাকৰ আগত ক'ব আৰু তেতিয়া মাকে ক'ব দেৱজানীয়ে মেকআপ কৰিব পাৰিছে জানো বুলি সুধিব আৰু দেৱজানী নহ'লে আজি মই ফটোশ্বুটে কৰিব নাপালো হয় বুলি কোৱা দেখিবলৈ পাব আৰু আজিৰ খণ্ডটোত অৰ্ণৱ দেৱজানীৰ ওচৰলৈ যাব আৰু ৰিয়াক ইমান ধুনীয়াকৈ মেকআপ কৰি দিয়াৰ বাবে ধন্যবাদ দিব আৰু মিকুক ঠিক কৰিব পাৰিছেনে নাই সোধা দেখিবলৈ পাব আপোনালোকে বৰষুণ ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই লাইক এটা কৰি দিব আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ।